মাৰ নাযায় সেৱাৰ বিসংগতি 1500 পৰীক্ষাৰ্থীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত এখনেই ফটো কাণ নলৰে সেৱাৰ কৰ্তৃপক্ষৰ সেৱাৰ ভুলৰ বাবে পুনৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই হাৰাশাস্তি ভোগ কৰিবলগীয়া হ'ল উদালগুৰি জিলাৰ টংলাৰ তিনিটাকৈ পৰীক্ষা কেন্দ্ৰত নৱম শ্ৰেণীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ফটো বিসংগতিয়ে দেখা দিয়াত ছাত্ৰ-ছাত্ৰীসকলে মূৰে কপালে হাত দিব লগা অৱস্থা হ'ল আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে বৰ্তমানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সেৱাৰ অধীনত নিয়মানুসাৰে উদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জৰিয়তে টংলাৰ তিনিটাকৈ পৰীক্ষা কেন্দ্ৰত ক্ৰমে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় টংলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় টংলা মডেল হাইস্কুল এই তিনিটা চেণ্টাৰত 7খন বিদ্যালয়ৰ প্ৰায় 1500 ছাত্ৰ-ছাত্ৰীৰ নাম ঠিকনা আৰু ফটো শুদ্ধভাৱে প্ৰেৰণ কৰাৰ পাছতো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ চেকলিষ্টত ছাত্ৰ-ছাত্ৰীসকলৰ নাম ঠিকনাসমূহ শুদ্ধ হৈ আহিল যদিও ফটোত বিসংগতিয়ে দেখা দিয়ে আমি আগতে পঠাইছোঁ তেওঁলোকে পঠাইছিল আৰু চেক কৰি আমি পঠাই দিলোঁ পঠাই দিয়াৰ পিছত এবাৰ ৰিচেক এখন মানে আহিল এইটো কাম আগতে হোৱা নাছিল এতিয়া আমি দেখিছোঁ যে তেওঁলোকে প্ৰত্যেকটো ষ্টুডেণ্টৰ এগেইনষ্টে এটাই ফটো মাৰিছে ৰাজীৱ প্ৰধান এনেকুৱা এটা খেলি মেলি সৃষ্টি হৈছে যাৰ ফলত আমাৰ সময়বিলাক অযথা নষ্ট হৈছে যিহেতু আমাৰ শিক্ষক কম এনআৰচিত থকা পঢ়ুৱাবৰ কাৰণেই আমাৰ শিক্ষক নাই গতিকে তেনে ক্ষেত্ৰত আমি আকৌ এইবোৰ অযথা কামত মানে সময় নিয়োগ কৰাৰ কাৰণে আমাৰ শৈক্ষিক দিশত যথেষ্টখিনি প্ৰব্লেম কৰিছে আৰু আমাৰ টেনশ্যনটো বাঢ়িছে এনআৰচি কামত বিদ্যালয়ৰ শিক্ষকসকল নিয়োজিত হৈ থকাৰ বাবে শিক্ষকৰ অভাৱত ভোগা বিদ্যালয়খনে সেৱাৰ এনে কাণ্ড জ্ঞানহীনতাৰ বাবে পুনৰ একেখিনি কাম কৰাত অসুবিধাৰ সন্মুখীন হৈছে পৰীক্ষাৰ বহি গৰুৱে খোৱাৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ কাকত ফাদিল হোৱা আদি কাণ্ডৰ পাছত পুনৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ফটোৰ বিসংগতিৰ দৰে সেৱাৰ দায়িত্ব জ্ঞানহীনতাৰ পৰম্পৰাগত বৰ্তমান অব্যাহত থকাত সচেতন ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে টংলাৰ পৰা নীলপলাশৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।